আজি মই ফিলবাৰীত আহিলোঁ। ফিলবাৰী আহি কেনে মোৰ লগৰ এটা মানে আঁতৰ সম্বন্ধীয় হয়, তাৰ দোকান এখন আছে, নতুনকৈ খুলিছে। মোৰ লগতে আছে দেই। সদায় ভিডিঅ'টো বনাম বুলিয়ে ভাবোঁ, কিন্তু মানুহ আহে যে সময় নাপাওঁ। তথাপিও বনাইছোঁ। কিবা ক'ব নেকি? কওকচোন। ভিডিঅ'টো বনোৱা হয়। কিনো ক'ম আৰু, বিক্ৰী বাৰ্তা কেনেকৈ চলিছে? ঠিকেই আছে। আচ্ছা, বাকী বেছি যায় নে নাযায়, বা কেনেকুৱা ধৰণৰ কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? সেইটো নাই বাৰু। নাই ন, ঠিকে আছে ন বিক্ৰী বাৰ্তা? বাকী যি কি নহওক, ইমানখিনি কাম কৰি নিজৰ জীৱনটো যে বা নিজৰ ভৰিত থিয় দিবলৈ চেষ্টা কৰিছে, তাকে দেখি মোৰ ভাল লাগিছে। আগুৱাই যাওক, তাৰে কামনা কৰিলোঁ। আৰু দোকানখন যে আৰু ভালদৰে চলে, বিক্ৰী বাৰ্তা যায়, সেয়াই কামনা কৰিলোঁ। বাৰু যি কি নহওক, বহুত দিনৰ মূৰত আহিছিলোঁ। আৰ্টৰজনক লগ কৰোঁ বুলিয়ে আহিলোঁ বাৰু। আৰু ঘৰতো আছিলে, ইয়াৰ ঝাল চানা বনাই আছে। ঝাল চানা খাম আৰু যাম। এইটো চাইডে আহিলে সোমাব এই দোকানখনত। মোৰ লগৰ ল'ৰাৰ দোকান হয়, বা আঁতৰি হয়। তাৰপিছত সোমাব দোকানখনত। চালক বহুত ধুনীয়াকৈ সজাইছে, চাওকচোন। ইমান ডাঙৰ, ভাল লাগিছে দেই সঁচাকৈ। চাওকচোন। মই বাৰু আজি দাড়ি-চাৰিখিনি কাটি দিলোঁ বাৰু। দাড়িখিনি দীঘল আছিলে। কেনেকুৱা লাগিছে ক'ব। আৰু যি কি নহওক, ইয়াৰ আগফালটো মই দেখাই দিছোঁ, দোকানখনৰ আগফালটো। সেই দোকানখনৰ আগফাল কোনো নাই এতিয়া। যেতিয়াই আহোঁ তেতিয়াই এইখনতে মানুহ বহি থাকে, আৰু এইখনত মাংস কাটে, ইয়াতে বহি থাকে মানুহ। চাওকচোন, চাওক। সঁচাকৈ আগফালে পকা ঘৰ এটা বনাই আছে দেই। সঁচাকৈ ভাল লাগিছে। আৰু ইয়াৰ পৰা এটা কথাই শিকিব আছে। তুমি যে দিছিলা যে গুগলত যে তোমাৰ দোকানখন মই চাৰ্চ কৰি চাইছিলোঁ হা, সেই ফটোটো কেনেকৈ দিব পাৰি মোক ক'ব পাৰিব নেকি? সেইটো পাৰিম। গুগলত মেপত মাৰিলে মানে ওলাই যায় ইয়াৰ দোকানখন, দেৱজিৎ ষ্ট'ৰ। তো সেই ব্যৱস্থাটো মোক কৰি দিম বুলি কৈছে, কৰি দিব ইতিমধ্যে। মইতো ভালকৈ নাজানো, তথাপিও শিকিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰা। ঝাল চানা বনাই আছে। ইমান ধুনীয়া লাগে নহয় ঝাল চানা খাই, সঁচাকৈ। মই অকণমান বেছিকৈ দিছে দেই, আঁতৰি বুলি। আহিব সকলোৱে এইখন দোকানত ঝাল চানা খাবলৈ, বহুত ধুনীয়াকৈ বনায় দেই। এই ঝাল চানাখিনি খাই মই দোকানলৈ যাবলগীয়া আছে। ফিলাবাৰী ৰংপুৰত আছে দোকানখন। তাৰ পৰা বস্তু আনিব যাম দোকানৰ বাবে। এতিয়া আমাৰ ঘৰতো এখন দোকান আছে বাৰু, তথাপিও ইমান ডাঙৰ হোৱা নাই। তথাপিও এই লগৰজনে যে দিছে, আঁতৰিজনে, বহুত ভাল লাগিছে বাৰু। ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।